নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ অৰ্জুন টেক চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আকৌ এবাৰ ৰেলৱেত আপোনাৰ বাম্পাৰ ভৰ্তি ওলাইছে। এইটো আপোনাৰ নৰ্থ ইষ্ট ফ্ৰণ্টৱেৰ ৰেলৱেৰ পৰা। তো আপোনাৰ অসমতো বহুত পদ আছে, আপোনাৰ 2847টা পদ আছে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে। তো বহুত সুখবৰ, ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই যাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি যাব। তো বলক ষ্টাৰ্ট কৰোঁ। এপ্লিকেশ্যন নটিফিকেশ্যনটো আহিছে আপোনাৰ 29/11/2018, মানে 29 নৱেম্বৰ 2018, আৰু এপ্লিকেশ্যনটো ষ্টাৰ্ট হৈছে আপোনাৰ লাষ্ট ডেট হ'ব আপোনাৰ 31 ডিচেম্বৰ 2018, 5টালৈকে চলিব। আৰু টোটেল পষ্ট কৰি দিলে অসমৰ কাৰণে, অনলি অসমৰ কাৰণে আছে আপোনাৰ 2847টা। আপোনাৰ পদটোৰ নাম হৈছে আপোনাৰ এপ্ৰেণ্টিছশ্বিপ এক্ট 1961। তো ইয়াতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ আৰু লগতে IIT, আৰু যদি আপুনি 12 পাছ কৰিছে 50% মাৰ্ক আছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, আৰু লগতে IIT যিকোনো ধৰণৰ আপোনাৰ NC VT বা SC VTৰ পৰা। আৰু এটা আপোনাৰ বয়স বিচৰা হৈছে আপোনাৰ 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত, আৰু এজ ৰিলেক্সেশ্যন দিয়া হ'ব। এইবিলাক চাই ল'ব আপুনি নিশ্চয়। মই বাকীখিনি কৈ দিছোঁ। আৰু ইয়াতে আপোনাৰ কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। ইয়াতে আপোনাৰ মেৰিট লিষ্টত, মানে আপোনাৰ মাৰ্ক চাই আপোনাৰ চিলেকশ্যন কৰা হ'ব। তো ক'ত কিমানটা পদ আছে মই দেখা দিছোঁ একবাৰ। কাতিহাৰত আছে আপোনাৰ 961টা, আলিপুৰদুৱাৰত আছে আপোনাৰ 521টা, ৰঙিয়াত আছে আপোনাৰ, ৰঙিয়া অসমত আছে আপোনাৰ 500টা, লামলিঙত আছে আপোনাৰ 1262টা, তিনিচুকীয়াত আছে আপোনাৰ 444টা, নিউ বঙাইগাঁও ৱৰ্কশ্বপত আছে আপোনাৰ 243টা, আৰু আপোনাৰ BNGNত আছে আপোনাৰ 200টা, আৰু ডিব্ৰুগড় ৱৰ্কশ্বপত আছে আপোনাৰ 198টা। তো নিশ্চয় বুজিব পাৰিছে। আৰু এইটো আপোনাৰ অফলাইন আবেদন কৰিব লাগিব। দেখা দিছোঁ একবাৰ। আৰু ইয়াতে এপ্লাই কৰিবলৈ কোনো ধৰণৰ পইচা নালাগে। আপোনাৰ 5 টকীয়া পষ্টেল ষ্টেম্প দিলে হৈ যাব। আৰু বাকীখিনি চাই ল'ব আপুনি, বহুত ডাঙৰ হয়। এইটো হ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন। ইয়াতে আপুনি এপ্লাই সম্পূৰ্ণকৈ দি আছে, আপুনি এপ্লাই কৰি এইটো প্ৰিণ্ট আউট কৰি নিশ্চয় এপ্লাই কৰিব পাৰে, আপোনাৰ যদি এডুকেশ্যন কোৱালিফিকেশ্যন মেচ কৰিছে। আশা কৰিছোঁ নিশ্চয় বুজিব পাৰিছে বন্ধু বান্ধৱীসকল। আজিলৈকে মানে যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি যাব, আৰু যদি নতুনকৈ চাই আছে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই এনেকুৱা ধৰণৰ জব ৰিলেটেড ভিডিঅ' বনাই গৈ থাকোঁ। তো আজিলৈকে মানে থেংক ইউ, জয় অসম, থেংক ইউ।